Hello guys, কি খবৰ আপোনালোকৰ হাৰাইছে সকলোৰে খবৰ ভাল আৰু আজি এটা vlog বনাও বুলি ভাবিছো বহুত দিনৰ মূৰত vlogটো বনাইছো হেদিনাখন মই আজি ভিডিও এটা আপলোড দিম মানে যোৱাটো vlog বনালো তাৰ পাছত মানে vlog দিয়াই না মই ভিডিওটো তাৰ পাছত মই ঘৰত গলো আৰু ঘৰৰ দাদা এজন ঢুকাল তো তাৰ পাছত এনেকৈ খন্দা কটা কৰি আৰু গা চাই ভালেই নহয় আৰু এতিয়া আকৌ আহিলোঁ ঘৰত এতিয়া আকৌ এটা ভিডিও বনাব বুলি ভাবিছোঁ আগতো দিয়াই নাই আজি দিম চাগে তো এইটো শুনি নাযায় দিয়া নাই আৰু মানে বাচ্চাৰ লগত অলপ প্ৰব্লেম হৈ যায়তো সেইকাৰণে আৰু এতিয়া মই এঠাইলৈ যাব ওলাইছোঁ ভাত চাত খালোঁ আৰু আপোনালোকে আগলৈকে ভিডিওটো চাই থাকক তেতিয়া গম পাব মই ক'ত যাওঁ থাম্বনেইলটো চাই গমেই পাইছে মই ক'ত যাম তো ভাত চাত খাই ল'লোঁ আৰু এতিয়া মই ওলাওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ তো চাই থাকক আগলৈকে ভিডিওটো আৰু আমাৰ ছোৱালীজনী শুলে দেই এইয়া শুই আছে টোপনি গ'ল আৰু এতিয়া যাওঁ হেল্ল' এতিয়া আহি আছোঁ হাজবেণ্ড আহিব আৰু হাজবেণ্ড আহি আছে তো মই যাই আছোঁ আৰু আজি ফাৰ্ষ্ট টাইম মই ভেকচিন ল'ম সকলোৱে লোৱাই হৈছে চাগে ময়ে লাষ্ট কৰিছোঁ তো চাই থাকক আগলৈকে ভিডিওটো আপোনালোকে ভেকচিন লৈ আহিলোঁ আৰু এতিয়া খাই লওঁ মানে কি দুৰ্বল হৈ যাব পাৰোঁতো সেইকাৰণে পূৰা খাই লওঁ আৰু এয়া লৈছোঁ চাওমিন কণী আমলেট আৰু হাজবেণ্ডে খাই আছে আৰু ঠাণ্ডাও খাই লওঁ আৰু ঘৰত যাই কিনে আপোনালোকক লগ পাই আছোঁ আকৌ হেল্ল' ভেকচিন লৈ আহিলোঁ মাত্ৰ আৰু একদমেই দুখ নাপায় সকলোৱে কৈছে দুখ পায় বুলি কিন্তু দুখ নাপায় অকণমানো আৰু হেৰি কিবাকৈ ফাৰ্ষ্ট ড'জটো ল'লোঁ আৰু এতিয়া পাকঘৰত আহিলোঁ কিনো কৰি থাকোঁ সেইকাৰণে আহিলোঁ আৰু মাহঁতে বনাই আছিল বনালোঁ হয় কিন্তু ময়ে বনাম আৰু এটা বস্তু লৈছে আমাৰ চাওকচোন এইটো এটা ফ্ৰিজ ল'লোঁ এইটো এটা সেইকাৰণে দেখুৱাওঁ আৰু তো এইটো ল'লোঁ আৰু এটা বস্তু লৈছোঁ মিক্সি এটা ল'লোঁ এইবাৰ আৰু ডাইনিংখনো বনালোঁ এখন ডাইনিংখন বনালোঁ এই তিনিটা বস্তু কৰিলোঁ আৰু মই দেখুওৱা হোৱা নাছিল ঘৰত আছিলোঁ যে সেইকাৰণে দেখুওৱা হোৱা নাই আৰু মই ঘৰত থাকোঁতে মানে ফ্ৰিজটো আনিলে আৰু মিক্সিটো ডাইনিংখন মই থাকোঁতে আনিছিলোঁ বাৰু মই দেখুওৱা হোৱা নাই সেইকাৰণে দেখুৱাই দিলোঁ আপোনালোকক আৰু এতিয়া মই ভাত বনাই আছোঁ কি বনাই আছোঁ আপোনালোকক দেখুৱাই দিছোঁ বাৰু মাহঁতে বনাই আছিল ভণ্টিও বনাই আছিল ভণ্টিয়ে মাছ ভাজিলে তো দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক কি বনাই আছোঁ এয়া মই বনাই আছোঁ এয়া পানীলাও মাছ বনাম আৰু এয়া বনাইছোঁ মই হেলেচি বনাইছোঁ মাছৰ মূৰৰ সৈতে খাৰ বনাইছোঁ দেউতাৰ কাৰণে ভাল পায় দেউতাই আৰু এয়া মাছ পটল ফ্ৰাই কৰিম আৰু দাইল বনাম কুকাৰত দিছোঁ দাইল বনাম তো হেল্ল' আমাৰ ছোৱালীজনী উঠিলে আৰু মোৰ ভাত হ'বই আৰু মানে দাইলখন বহাই থৈছোঁ বাকীখিনি হৈ গ'ল এতিয়া আমাৰ ছোৱালীজনী মাত্ৰ উঠিলে ন কিমান টাইম হৈছে ন মা কিমান টাইম হ'লা হাই কৈ দিয়াচোন বহুত দিন হাই কৰাই নাই কোৱা আকৌ হাই কৈ দিয়াচোন মা হাই কৈ দিয়া হাতেৰে হাই কোৱা মা হাই কৈ দিয়া হেল্ল' ভাত পানী খালোঁ এতিয়া অলপমান শুই লওঁ মানে অকণমান গাটো ভাল লগা নাই গাটো কিবা দুৰ্বল ফিল হৈছে আৰু আগৰ পৰাই মই অকণমান ডেইলি মোৰ গাটো অকণমান বেয়া লাগিয়ে থাকে তো মই বেজটোৰ কাৰণে বুলি ভবা নাই এনেই গাটো বেয়া লাগিছে চাগে তো এতিয়া অকণমান শুই লওঁ মানে ছোৱালীজনীক মাহঁতৰ লগত থৈ আহিলোঁ তাইক খোৱালোঁ আৰু এতিয়া মুখখনো ধুই আহিলোঁ অকণ ফ্ৰেছ হ'লোঁ এতিয়া অকণমান টোপনি মাৰোঁ তাৰপাছত আপোনালোকক দেৰিকৈ লগ পাই আছোঁ আকৌ ঠিক আছে তেনেহ'লে মই অকণমান শুই লওঁ তাৰপিছত লগ পাই আছোঁ আৰু ভাতটো খালোঁৱে কৈছোঁ দেখোন আৰু কি ক'বলগীয়া আছে একো নাই তো তাকে আৰু
তো আপোনালোকক অলপ দেৰিকৈ লগ পাই আছোঁ। হে গাইজ, সেইদিনাখনে ভেকচিন লৈ কিনে তাৰপাছত আজি এদিনৰ মানে যোৱাকালি ভিডিঅ' নকৰিলোঁ, পৰহি ভেকচিন লৈছিলোঁ। তাৰপাছত আজি ভিডিঅ' কৰা মানে যোৱাকালি ভিডিঅ' কৰা নহ'ল আৰু আজি এতিয়া ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিছে 6টামান বাজিছে চাগে। আৰু আজি যাব ওলাইছোঁ এতিয়া মানে কি বাৰ্থডে খাব। আৰু আমাৰ পেহীৰ মানে বৌহঁতৰ ছোৱালীজনীৰ বাৰ্থডে হয়, তো তাকে যাব ওলাইছোঁ। ভণ্টি, মই আৰু মোৰ ছোৱালীজনী আৰু পাপাক যাব ওলাইছে। তো আমি গোটেইকেইটা যাব ওলাইছোঁ। এতিয়া যাব ওলাইছোঁ আৰু যামেই। আহি আছে মানে হাজবেণ্ড আহি আছে। তো আপোনালোকে আগলৈকে ভিডিঅ'টো চাই থাকক। আৰু আজি মানে কি মই ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ আৰু কি পাৰোঁ মানে কি দেখুৱাব পাৰোঁ নাজানো, বাট দেখাব চেষ্টা কৰিম মই অলপকৈ। তো আপোনালোকে আগলৈকে ভিডিঅ'টো চাই থাকক। আৰু মই ওলালোঁ। আজি মই এইযোৰ কাপোৰ পিন্ধিছোঁ, বহুত দিন পিন্ধাই নাছিলোঁ। আৰু তো চাই থাকক আগলৈকে ভিডিঅ'টো। আৰু এতিয়া আমি দোকানত সোমাইছোঁ, কিবা এটা লওঁ বুলি ভাবিছোঁ, গিফ্ট এটা। তো তাকেই ল'বৰ কাৰণে দোকানত সোমাইছোঁ। আৰু এতিয়া ব'লক যাই থাকোঁ। আৰু ভেকচিন লৈ মোৰ একদম গাটো বহুত বেছি ভাল লাগিছে। আপোনালোকে যদি লোৱা নাই ন, তেতিয়াহ'লে ল'ব। মোৰ বহুত বেছি ভাল লাগিছে। আৰু এয়া পাই গ'লোঁ, এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল। আৰু এতিয়া চাহ তাহ খাওঁ আৰু আপোনালোকক অলপকৈ দেখুৱাই আছোঁ, চাই থাকক। আৰু লগতে ছোৱালীজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তাই যাতে ডাঙৰ হয়, ভাল মানুহ হয়, সেয়ে কামনা কৰিছোঁ। আৰু এই আমি ভাত খাব লৈছোঁ, দালি, পনীৰ, মাংস, ভাত, চব্জি। হেল্ল', যাওঁ এতিয়া ঘৰত। আৰু বেছি দেৰি নকৰোঁ মানে আৰু ভাগৰ লাগিছে। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেতিয়াহ'লে বাই বাই, গুড নাইট।